আজি মই বনাবলৈ লৈছোঁ জলকীয়া আচাৰ। কেঁচা জলকীয়া আচাৰ বনাম, যিহেতু জলকীয়াবিলাক আনিলে বেয়া হৈ যায়। কেঁচা জলকীয়াবিলাক ফ্ৰিজত ৰাখিলেও মই ভালকৈ ৰাখিবই নোৱাৰোঁ। এতিয়া এয়া জলকীয়াখিনি মই এনেদৰে ধুই লৈছোঁ। ধুই পেলাই এতিয়া অলপ ৰ'দত দিম, যাতে জলকীয়াখিনিৰ গাত পানী লাগি নাথাকে। এতিয়া এয়া অলপ দেৰি ৰ'দত দিয়াৰ পিছত এনেকুৱা হৈ গ'ল। বেছি ৰ'দত দিব নালাগে, ইমানটোৱে যথেষ্ট। এতিয়া মই জলকীয়াখিনি কাটি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে নিজৰ হিচাপত কাটি ল'ব পাৰে। মই এনেকৈ ইমানটো চাইজতে কাটি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে ফালিও ল'ব পাৰে। মই কিন্তু টুকুৰা কৰি লৈছোঁ এইদৰে। আৰু এইফালে এখন টাৱা পাতি দিছোঁ, অলপ তেল গৰম কৰি লওঁ। ইয়াত এতিয়া তেল গৰম হ'বৰ বাবে দি দিছোঁ। মই বেছি বনোৱা নাই, অলপ বনাইছোঁ। বেছি আনিলে মানে জলকীয়াবিলাক বেয়া হৈ যায়, ফ্ৰিজত ৰাখিও মই ভালদৰে নাথাকে, মানে বেয়া হৈ যায়। আৰু এতিয়া এইটো এটা চিচাৰ বৈয়াম লৈ লৈছোঁ আৰু ইয়াতে জলকীয়াবিলাক ঢালি দিছোঁ, কাৰণ মই ইয়াতে মছলাবিলাক মিক্স কৰি দিম। ইয়াত এতিয়া ভৰাই দিছোঁ। আৰু ইয়াতে এতিয়া মই মছলাবিলাক দি দিছোঁ। মছলা বৰ বিশেষ দিয়া নাই, পাঁচফোৰণহে দিছোঁ। অলপ মিহিকৈ মই পিচি ল'লোঁ মিক্সাৰতে। অলপ কালাৰৰ কাৰণে হালধি দিছোঁ আৰু অলপ নিমখ দি দিছোঁ, আৰু বাকী থকা মছলাখিনি ইয়াতে দি দিছোঁ। আৰু এতিয়া মই এইখিনি মিক্স কৰি ল'ম। সেয়া এতিয়া মছলাবিলাক ভালদৰে সানি ল'ম জলকীয়াবিলাকত। আৰু এতিয়া গৰম কৰি লোৱা তেলখিনি দি দিম। গৰম মানে এইখিনি মই চেঁচা কৰিলোঁ, চেঁচা হ'লতহে ইয়াত দিছোঁ। এয়া এতিয়া আমাৰ জলকীয়া আচাৰ ৰেডি হৈ গ'ল। তেল আৰু অলপ দিব লাগিব। এয়া চাওকচোন, আপোনালোকেও বনাই চাব এনেদৰে।